গুড মৰ্ণিং এভৰিৱান কি খবৰ সকলোৰে আজি বিশেষ ভিডিঅ'টো আনিছোঁ কাৰণ চেছ স্কুল আছামৰ এটা ড্ৰিম প্ৰজেক্ট আমাৰ অলমোষ্ট কমপ্লিট হৈ গৈছে আপডেটছ চলি আছে আৰু সকলো কাৰণে আমি একচুৱেলি চেছৰ এটা আইডি ইছ্যু কৰিছোঁ আমাৰ যিটো ৱেবছাইট play.chessschool.in এই ৱেবছাইটটোত এতিয়া এই গোটেই ৱেবছাইটটো চলে কেনেকৈ তাৰে এটা সৰু ডেমো আপোনালোকক মই দেখাব লৈছোঁ তো যিহেতু মেক্সিমামে মোবাইল ইউজ কৰে তো মই মোবাইলতে আপোনাক দেখাইছোঁ তো এইটো চাব আপোনালোকে অ'কে এতিয়া যিকোনো এটা ব্ৰাউজাৰ মেইনলি ক্ৰোম ব্ৰাউজাৰ কাৰণ এইটো গুগলৰ হয় যিহেতু তো ক্ৰোম ব্ৰাউজাৰটো ষ্টাৰ্ট কৰিব আৰু যিটো ওপৰত এড্ৰেছ বাৰ দেখিছে আপোনালোকে ব্লিংক কৰি আছে যে তাত play ডট চেছ স্কুল .in এইটো আপুনি যেতিয়া কৰিব তাৰপিছত গো কৰি দিব এতিয়া আমাৰ যিটো ৱেবছাইট আছে এইটো অপেন হ'ব ফাৰ্ষ্টলি আপোনালোকক ইউজাৰ নেম আৰু পাছৱৰ্ড দিব তো ইয়াত যিসকলে গুগল ফৰ্মখন ফিল আপ কৰিলে তেওঁলোকক অলৰেডি ইউজাৰ নেম আৰু পাছৱৰ্ড ইছ্যু হৈ গৈছে বা অন প্ৰচেছ চলি আছে আৰু যিসকলে নাই কৰা ডেছক্ৰিপশ্যনত বা লগতে এটাচ থাকিব গুগল ফৰ্মখন পটাপট ফিল আপ কৰি দিব কাৰণ ফ্ৰী আই ডি লিমিটেড হ'ব কাৰণ ছাৰ্ভাৰৰ ওপৰত বহুত লোড পৰে সেইকাৰণে আমি বহুত ফ্ৰী আই ডি দিব নোৱাৰিম তো যিমান পাৰা সোনকালে ছল্ভ কৰে কি এপ্লাই কৰি দিয়া অ'কে সকলোৰে নিজৰ নিজৰ এডমি হেৰি থাকিব ইউজাৰ নেম পাছৱৰ্ড থাকিব মোৰটো মই কৰি দিছোঁ তো ইউজাৰ নেমত নিজৰ ইউজাৰ নেমটো দিবা পাছৱৰ্ডত নিজৰ পাছৱৰ্ডটো দিবা সেইটো তোমালোকে চবেই জানাই আৰু চাইন ইন কৰি দিয়াৰ লগে লগে তোমালোকে দেখি পাবা ডেছবৰ্ডটো ষ্টুডেণ্ট ডেছবৰ্ড বেলেগ আছে আৰু এইটো মোৰ কোচৰ ডেছবৰ্ড তো এতিয়ালৈকে অলৰেডি 54 ষ্টুডেণ্টছ এনৰোল হৈ গ'ল তো এখন টুৰ্ণামেণ্ট আপকামিং আছে চব ডিটেইলছ দেখি পাবা মোবাইলত তোমালোকে যদি চোৱা কুইজ ক্লাছেছো এটা দুটা হৈ গৈছে ইয়াত আমাৰ ধুনীয়াকৈ একো প্ৰব্লেম নাই নেক্সট হৈছে ইয়াত একদম যেতিয়া তললৈ এনেকৈ যাবা ষ্টুডেণ্টৰ তাত তোমাৰ chess.com আৰু লি চেছৰ আই ডিটো চিংক্ৰনাইজ কৰিবৰ কাৰণে এটা অপশ্যন থাকিব সেইটো কৰি দিবা তেতিয়া কি হ'ব মই প্লেয়াৰ্ছসকলৰ গেমছ চাব পাৰিম ফৰ এক্সাম্পল মই এজন প্লেয়াৰৰ গেম চাওঁ অ'কে এইটো ছাইড বাৰ যিটো মই দেখালোঁ এইটো আহে এই 3 ডটছকেইটা যদি লাইনকেইটা 3 লাইনছকেইটা যদি ক্লিক কৰা এইটো এতিয়া ইয়াত আহিব ইয়াত তোমাৰ ফাৰ্ষ্ট অপশ্যনটো ডেছবৰ্ড ছেকেণ্ড অপশ্যনটো এইটো মোৰ একাডেমি বুলি আছে তোমালোকৰ ক্লাছৰুম থাকিব তো ইয়াত যদি ক্লাছৰুম বা কিবা ক্লাছ লাইভ আছে আৰু তোমালোকে ক্লাছ এপ্লাই কৰি থৈছা তাত তোমালোকে ইয়াত গোটেই ডিটেইলছখিনি পাবা এইটো লাইব্ৰেৰী এইখিনি মোৰ নিজৰ বস্তু ইয়াত হ'ব কুইজ কম্পিটিশ্যন বা কুইজৰ কুৱেশ্যনছ কিছুমান থাকিব প্ৰব্লেম ছলভিং মেইনলি ইয়াত থাকিব তাৰ পাছত আছে হোমৱৰ্ক এই হোমৱৰ্ক ছেকশ্যনটো চবৰ কাৰণে ফ্ৰী হয় আৰু মই যেনেকৈ চেছ শিকাওঁ মোৰ ষ্টুডেণ্টছক তেওঁলোকক যিটো হোমৱৰ্ক বা যিটো এছাইনমেণ্ট দিওঁ প্ৰত্যেকটো এছাইনমেণ্ট আপোনালোকেও পাব তাৰ পিছত আছে টুৰ্ণামেণ্ট এইটো বিৰাট ইম্পৰ্টেণ্ট তো এইটো আজি ভিডিঅ'টো আজি ফ্ৰাইডে বনাই আছোঁ 15 মে তো আজি কেইটা বজাত আপকামিং ভিডিঅ'টো চাওঁ আপকামিংটো আৰু প্ৰায় 9 ঘণ্টা 13 মিনিটৰ পাছত এটা টুৰ্ণামেণ্ট ষ্টাৰ্ট হ'ব ইণ্টাৰ চেছ স্কুল প্ৰেক্টিছ টুৰ্ণামেণ্ট তো এইটো আমাৰ অকল চেছ একাডেমীৰ মাজত আমাৰ চেছ স্কুল আছামৰ ষ্টুডেণ্টছসকলৰ মাজত নেক্সট হ'ব এটা কম্পিটিশ্যন হয়তো ছানডে 2টা বজাত সেইটোত আপোনালোকৰ অ'পেন হ'ব যিসকলে এপ্লাই কৰিছে তেওঁলোকে চবেই খেলিব পাৰিব আৰু সেই টুৰ্ণামেণ্টখন ফ্ৰী অফ কষ্ট তো বেচিকেলি ইয়াত চব টুৰ্ণামেণ্টছৰ ডিটেইলছ থাকিব টুৰ্ণামেণ্টছ তোমালোকে জইন কৰিব পাৰিবা
এইটো সিমিলটেনিয়াছ এইখিনি বাৰু তোমালোকৰ নাই ইয়াত এটেণ্ডেঞ্চ কোনে কি এটেণ্ডেঞ্চ লৈছে এইখিনি তোমালোকৰ কাম নাই নেক্সট আহি গ'ল প্লে উইথ কম্পিউটাৰ এইটো বহুত ইণ্টাৰেষ্টিং আৰু ইম্পৰ্টেণ্ট বস্তু কেলে আমাৰ প্ৰিপাৰেশ্যন কৰিবৰ কাৰণে আমাক লগ লাগে কিন্তু লগটো এনেকুৱা হ'ব কেতিয়াবা বহুত ভাল খেলে কেতিয়াবা বিৰাট বেয়া খেলে তো আমাৰ কণ্ট্ৰলত নাথাকে যে প্লেয়াৰজন কিমান ভাল তো আমি ইয়াত কি কৰিম কম্পিউটাৰক কৰিব পাৰোঁ চ' ষ্টাৰ্ট গেম তো ইয়াত দেখিছা হোৱাইট খেলিব পাৰা ব্লেক খেলিব পাৰা বা বোলে যি মৰ্জি অপনেণ্টে দিয়ক মই সেইটোৱে খেলিম ৰেণ্ডম আৰু ইয়াত লেভেল আছে 500 দেখিছা 1 তো 2 3 4 এনেকৈ লেভেল আপ কৰি কৰি তোমালোকে খেলিব পাৰা এতিয়া এইটো 1500 ইলোৰ লগত খেলিব কোনে খেলিব যিসকল অকণমান ইণ্টাৰমিডিয়েট নম্বৰ 3 900 700 1100 ইলো কোনে খেলিব যিসকল বিগিনাৰ্ছ আৰু ইণ্টাৰমিডিয়েটৰ মাজত তলত আছে সেনেকুৱাখিনিত আছে আৰু 1500ৰ ওপৰৰ পাছত কি হ'ব 7 নম্বৰ পৰা আৰম্ভ হৈ যায় এইখিনি হৈছে অলমষ্ট হাই লেভেল ষ্ট্ৰং প্লেয়াৰ্ছ চব কম্পিউটাৰে মিমিক কৰিব আৰু তোমালোকে সেইটো হিচাপত তেওঁলোকৰ লগত খেলিব পাৰিবা তো নিজৰ প্লেয়িং ষ্ট্ৰেংথৰ হিচাপত তোমালোকে ৰেটিংটো চুজ কৰি কম্পিউটাৰক খেলাব পাৰিবা এইটো বহুত ইম্পৰ্টেণ্ট নেক্সট হৈছে ইয়াত তলতে টাইম কণ্ট্ৰল আছে এখন গেম 30 মিনিটছৰলৈকে দিয়া হয় তাতকৈ বেছি আমি এতিয়ালৈকে দিয়া নাই বাকী নতুন নতুন ফিচাৰ্ছ আহি থাকিব টাইম ইনক্ৰিমেণ্ট এইবোৰ চব থাকিব খালি এতিয়া ইনিচিয়েলি এইটো কৰি দিয়া হৈছে তো নিজৰ মৰ্জি 2 মিনিটছ 5 মিনিটছ 10 15 বা 30 মিনিটছৰ গেম খেলিব পাৰিবা তো ষ্টাৰ্ট গেম কৰিলে গেম ষ্টাৰ্ট হৈ যাব ইমানখিনি বেচিক্স হয় তোমালোকে জানা নেক্সট আহি গ'ল আৰু এটা বস্তু এনালিচিছ বৰ্ড ছাপ'জ গেম এখন খেলিলা তোমালোকে কম্পিটিশ্যনত তো ন'টেশ্যনটো লৈ পিনে তোমালোকে ইয়াত গোটেই গেমখন উইথ লেটেষ্ট ইঞ্জিন এই ষ্টাৰ্ট ইঞ্জিন কৰি দিলে ইয়াত ইঞ্জিনটো ষ্টাৰ্ট হৈ যায় তো তোমালোকে যিকোনো এটা চাল দিবা তো ইঞ্জিনে ইয়াত এনালিচিছ ষ্টাৰ্ট কৰিব তো লেটেষ্ট ইঞ্জিনটো ইউজ কৰি পিনে তোমালোকে নিজৰ মিষ্টেক গেম চব চেক কৰিব পাৰা ইয়াত তোমালোকে নিজৰ PGNখন আপলোড কৰিব পাৰা এইখিনি বস্তু হয়তো মেক্সিমামে জানেই FEN আপলোড কৰিব পাৰা ডাইৰেক্ট পজিশ্যনছ বৰ্ড ছেটআপ কৰিব পাৰা নিজৰ হিচাপত হেৰি কি কয় পজিশ্যন এটা পাতি ল'লা পাতি লৈ পিনে সলভ কৰিবলৈ তাক ইঞ্জিনক দি দিলা তো এইখিনি চব কৰিব পাৰা বাকী ইয়াত তেনেকুৱা একো কথা তোমালোকৰ কাৰণে নাই এইখিনি বস্তু মোৰ এজ এ এডমিনিষ্ট্ৰেটৰ মোৰ অপশ্যনত আছে তো এইখিনি চবতকৈ ইম্পৰ্টেণ্ট বস্তু আছিলে যিটো তোমালোকে চাব পাৰা আৰু এতিয়া ফিলহাল আমাৰ ৱেবছাইটত তোমালোকৰ যিসকলে ক্লাছ এপ্লাই নাই কৰা তো ক্লাছৰুমটোত তোমালোকে ইউজ কৰিব নোৱাৰা বাকী চব ফিচাৰ্ছ ইউজ কৰিব পাৰিবা আৰু যিসকলে ক্লাছৰ কাৰণে এপ্লাই কৰি থৈছে তাৰমানে আমাৰ ডাইৰেক্ট অনলাইন ষ্টুডেণ্টছসকল তেওঁলোকে ক্লাছৰুমো ইউজ কৰিব পাৰিব আৰু এটা ইম্পৰ্টেণ্ট কথা চবৰে পাছৱৰ্ড কমন পাছৱৰ্ড দিয়া আছে তো পাছৱৰ্ডটো চেঞ্জ কৰিবলৈ এই ওপৰত নিজৰ নামটো ক্লিক কৰিবা প্ৰফাইলত যাবা চেঞ্জ পাছৱৰ্ড কৰি পিনে যিটো কমন পাছৱৰ্ড দিয়া আছে সেইটো টাইপ কৰিবা তাৰপিছত তোমাৰ নিজৰ চইচৰ পাছৱৰ্ডটো ছেভ কৰি ল'বা সেইখিনিও নৰ্মেল বস্তুৱে ইয়াত বেলেগ একো জানিবলগীয়া নাই তো এইটোৱে হৈছে আমাৰ চেছ স্কুল আছামৰ এটা ড্ৰিম প্ৰজেক্ট এটা ৱেবছাইট বনাই আছোঁ যিটো ৱেবছাইটত আমি বিচাৰিছোঁ যে সকলো অসমৰ ল'ৰা ছোৱালীয়ে এনৰোল কৰে আৰু এনৰোল কৰি পিনে আমি এটা বিৰাট ডাঙৰ ছাকচেছফুল চেছ ৱেবছাইট বনাওঁ যিটো ৱেবছাইটত আমি নিজৰ গেম ক্লাছ তাৰমানে শিকাৰ পৰা আদি কৰি চব বস্তু আমি ইয়াত কৰিব পাৰোঁ তো এইটোৱে আছিলে আমাৰ ডেমো তো সোনকালে ৰেজিষ্টাৰ কৰি ল'ব গুগল ফৰ্মখনৰ পৰা বাই বাই